মই ভঙা চিঙা প্লাষ্টিক বেপাৰী মই প্লাষ্টিক কিনো ভঙা চিঙা লোহা টিং প্লাষ্টিক আছে নেকি? যদি আছে জল্দি ওলাই দিয়ক, মই লৈ যাম। ভাই ৰখাচোন ৰখা, তই কি প্লাষ্টিক কিনেও নেকি? নাই মই প্লাষ্টিক নিকিনো, মই কাপোৰহে কিনো। তই দেখা নাই নেকি মই প্লাষ্টিক লৈ অহা? ভাই তই ইমান কিয় খং কৰিছ? মই কাণেদি অলপ কম শুনো আৰু চকুদিও অলপ কম দেখা পাওঁ কাৰণে সুধিছোঁ। এতিয়া কচোন পিতাই, প্লাষ্টিকৰ দাম কিমান? কি প্লাষ্টিক আছে, নতুন নে পুৰণা? নতুন যদি 10 টকা, পুৰণা যদি 5 টকা। ভাই মোৰ তাত পুৰণা প্লাষ্টিকহে আছে, দাম অলপ বঢ়াই দে না। ইমান কম দাম দিলে কেনেকৈ হ'ব? নোৱাৰো ককাইদেউ, চব বস্তুৰে দাম বাঢ়িছে, খালি প্লাষ্টিকৰ দামহে বঢ়া নাই। মই তোক 10 পইচাও বেছিকে দিব নোৱাৰো। মইনো কিমান টকা পাম এইকেইটা বেছি? মোৰ ঘৰখন চলাবলৈ নহয়, এদিন ভাত খালে পিছদিনাখনলৈ লঘোণ থাকিব লাগে ককাইদেউ। হ'ব দে ভাই হ'ব, তই 5 টকাই দিবি। তোৰ দুখৰ কথা শুনি মোৰে বেয়াই লাগিছে। কি কৰিব কওক ককাইদেউ, আমি সৰু মানুহ, চলিবলৈ নোৱাৰো। আমাৰ বস্তুৰ দাম কমাইহে দিয়ে চবেই। ডাঙৰ মানুহে ডাঙৰ হোটেলত 20 টকা কফিত 200 টকা দিব পাৰে, কিন্তু আমাৰ দৰে দুখীয়া মানুহক 5-10 টকাও বেছিকে দিব নোৱাৰে। কি হ'ব কওক ককাইদেউ? বুজিছো দে ভাই তোৰ কথা, মোৰ দৰে চবেই এদিন বুজিব। তহঁতৰ দৰে সৰু বেপাৰীৰ লগত মানুহে বহুত দামাদামি কৰে। ময়ো আজিলৈকে কৰি আছিলো, পিছে আজিৰ পৰা নকৰো দে। আৰু মানুহে এদিন দামাদামি কৰা কমাই দিব। এতিয়া হ'ব দে বাৰু, মই ঘৰত কিমান প্লাষ্টিক আছে আনি দিওঁ। হ'ব ককাইদেউ। 10 কেজি হৈছে ভাই, তই লৈ যা দে। যিমান টকা দিবি দে তই। আমি কাকো নঠগো ককাইদেউ, মইতো 5 টকা কেজি দিম। হ'ব দে। এয়া লওক ককাইদেউ, 10 কেজি প্লাষ্টিকৰ দাম 50 টকা হৈছে। দে, এতিয়াৰ পৰা যিমানবোৰ ভঙা চিঙা প্লাষ্টিক থাকে তই লৈ যাবি দেই। হ'ব দে ককাইদেউ, এতিয়া যাওঁ দে, আৰু বহুত দূৰ যাব লগা আছে। যা দে পিতাই। মই ভঙা চিঙা প্লাষ্টিক বেপাৰী মই প্লাষ্টিক কিনো প্লাষ্টিক বেছি যি 2 টকা পাওঁ, তাৰ পৰা মই ঘৰ চলাওঁ লোহা টিং আছে যদি মোক দিবা এবাৰ মাতি, নেপেলাব য'তে ত'তে হ'ব ক্ষতি আমাৰেই, ভাল দাম দিম যে মই ককাই, ভাল দাম দিম যে মই। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আমি লৈ আহিম এনেকুৱাই ভাল ভিডিঅ'।